হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈকে মোৰ নতুন চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ চেনেলটো কি হৈছে গম পাইছে? যদি নাই পোৱা তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। আজি মই আপোনালোকক লৈ যাম মই শিক্ষকতা কৰা বিদ্যালয়খনলৈ, অৰ্থাৎ নগাঁৱৰ এখন আগশাৰী বিদ্যালয় শংকৰদেৱ বিদ্যানিকেতন পুৰণি গুদাম। আমাৰ ঘৰৰ পৰা প্ৰায় 4.5 কিলোমিটাৰ দূৰত্বত এই নিকেতনখন অৱস্থিত। যদি আপুনি নগাঁৱৰ পৰা তেজপুৰৰ ৰাস্তালৈ আহে তেতিয়াহ'লে পুৰণি গুদাম নামৰ ঠাইডোখৰত যদি আপুনি মন কৰে বাওঁফালে, তেন্তে আমাৰ মৰমৰ নিকেতনখন দেখিবলৈ পাব। এইখন নিকেতনৰ গেট আপোনালোকে ৰাস্তাৰে গ'লে দেখা পাব। ৰাস্তাত ধুনীয়াকৈ দেখি থাকি তাৰপিছত প্ৰায় 100-200 মিটাৰমান খোজকাঢ়ি গ'লেই নিকেতনখন পাই যাব। এইগৰাকী আমাৰ নিকেতনৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী। তাৰপিছত এনেকৈয়ে বৰষুণৰ কাৰণে তেখেতে ৰেইনকোট পিন্ধি আহিছে। আজি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, সেইকাৰণে বাৰাণ্ডাতেই বন্দনা কৰাইছে, কিয়নো আজিৰ পৰা যিটো বিদ্যানিকেতনৰ গ্ৰীষ্মকালীন উৎসৱ হ'ব তাৰ কাৰণে ৰিহাৰ্চেলৰ কাৰণে যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোকহে আহিছে। সেইকাৰণে আজি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম। এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ ষ্টাফ ৰুমটো, অৰ্থাৎ আচাৰ্যসকলৰ কোঠা। ইয়াতে এইগৰাকী হৈছে আমাৰ নিকেতনৰ বিজ্ঞান বিভাগৰ এগৰাকী শিক্ষয়িত্ৰী নীলাক্ষী দত্ত। তেওঁৰো শিক্ষা বিষয়ৰ এটা চেনেল আছে, লিংকটো মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে চেক কৰি পেলাই। এইগৰাকী হৈছে আমাৰ নিকেতনৰ ভাইচ প্ৰিন্সিপাল, অৰ্থাৎ উপপ্ৰধান আচাৰ্য শ্ৰী শৰৎ বৰুৱা ছাৰ। তেখেতে ছবি আঁকি আনিছে আৰু মোক দেখুৱাইছে, খুব ধুনীয়া ছবি আঁকে। আৰু এয়া হৈছে সংস্কৃত বিষয়ৰ শিক্ষয়িত্ৰী, আৰু এওঁ অসমীয়া বিভাগৰ এগৰাকী, সমাজ বিজ্ঞান বিভাগৰ, আৰু সেই পিছফালে থকাগৰাকী সংস্কৃত বিভাগৰ। এইগৰাকী হিন্দী বিষয়ৰ, এইগৰাকী অসমীয়া বিভাগৰ, এইগৰাকী হিন্দী বিভাগৰ, আৰু এইগৰাকী কৈছোঁ আপোনালোকক অসমীয়া বিভাগৰ, আৰু এইগৰাকী হিন্দী বিভাগৰ, আৰু এই দুগৰাকী বিজ্ঞান বিভাগৰ আচাৰ্যা। এনেকৈ বিভিন্ন বিভাগৰ আচাৰ্যা মিলি আমাৰ নিকেতনত প্ৰায় 51জন আচাৰ্যসকল আছে। এইখন হৈছে আমাৰ বিভিন্ন বিভাগৰ আচাৰ্যসকলৰ নামৰ তালিকা। ইয়াতে দেখিছে আপোনালোকে, এইটো হৈছে মোৰ নামটো, আৰু তলত দেখা পাইছে মুঠতে 51গৰাকী আচাৰ্যা আমাৰ নিকেতনত। গ্ৰীষ্মকালীন উৎসৱত অংশগ্ৰহণ কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া কোঠাই কোঠাই ৰিহাৰ্চেল কৰি আছে। এয়া হয়তো বিহুৱা দল। তাৰপিছতে আৰু চাওঁগৈ, এয়া 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰীসকলে নৃত্যৰ ৰিহাৰ্চেল কৰি আছে। আৰু এইটো ৰুমতো ডাঙৰ আৰু সৰু ল'ৰা ছোৱালী মিলি এটা বিহুৱা দল আছে। ইয়াত সহযোগ আচাৰ্যসকলে কৰিছে।
এওঁলোকক হেনো মই ভিডিঅ' কৰা নাই, সেইকাৰণে ভালকৈ দেখুৱাই দিছোঁ। এয়া হিন্দী বিষয়ৰ আচাৰ্য আৰু হিন্দী লগতে বিজ্ঞান বিষয়ৰ আচাৰ্য। আপোনালোকে দেখা পাইছে এয়া নিকেতনত উখল মাখল পৰিৱেশ, কাৰণ গ্ৰীষ্মকালীন উৎসৱ হ'ব। তাৰপিছত পিছফালে আছে এটা ধুনীয়া যোগ ব্যায়ামৰ এটা কোঠালি। ইয়াতো তেওঁলোকে ৰিহাৰ্চল কৰি আছে। যিহেতু গ্ৰীষ্মকালীন উৎসৱত যোগাসনো প্ৰদৰ্শন কৰিব, সেইকাৰণে এয়া দুৰ্বাৰ প্ৰস্তুতি চলাই আছে। আৰু এইটো ৰুমত হৈ আছে সংগীতৰ ৰিহাৰ্চল। এয়া সংগীত বিভাগৰ আচাৰ্যাই তেওঁলোকক শিকাই আছে, চাই আছে। মুঠৰ ওপৰত প্ৰত্যেকটো কোঠালিতেই ৰিহাৰ্চল আৰু ৰিহাৰ্চল। আৰু নিকেতনৰ হ'বলগীয়া যি গ্ৰীষ্মকালীন উৎসৱ ইয়াতে হ'ব, এই প্ৰেক্ষাগৃহতে। এয়া অথনি আমি ভিতৰ ভাগ সজাই পৰাই আজৰি কৰিলোঁ। এয়া হৈছে গেট আৰু পূৰা ৰেডি আছে কাইলৈ কাৰণে। প্ৰেক্ষাগৃহটো নিকেতনৰ পৰা তেনেই নিলগত। এয়া খুব সুন্দৰ এটা প্ৰেক্ষাগৃহ। ইয়াৰ পিছৰ পৰ্যায়ৰ ভিডিঅ'খিনি মই পিছত দিম, গতিকে আপুনি যদি অপেক্ষা কৰি আছে তেতিয়াহ'লে ভিডিঅ'টো সোনকালে পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।